ডায়েৰীৰ সেই বিশেষ পৃষ্ঠাটো কথা আৰু আবৃত্তিকাৰ বিষ্ণু নাৰায়ণ দাস। মই আত্মহত্যা কৰা দিনা মোৰ ডায়েৰীত সেই বিশেষ তাৰিখটো উকা হৈ ৰ'ব। মই আত্মহত্যা কৰাৰ বাতৰি পাই তুমি ততাতৈয়াকৈ ঘৰৰ কাৰোবাক লৈ মোক শেষৰবাৰলৈ চাব আহিবা। মোৰ খেতা পৰি যোৱা মুখখন বুকুৰ মাজত লৈ হুক হুকাই কান্দিবা। মনতে হয়তো ভাবিবা যে কিয় আত্মহত্যা কৰিলোঁ। সেই প্ৰশ্নটো হয়তো মোৰ মা দেউতা আৰু মোৰ আত্মীয়সকলৰ বাবেও হয়তো প্ৰশ্নবোধক চিন হিচাপেই ৰৈ যাব আজীৱন। মোৰ শটো যেতিয়া পুলিচে লৈ যাব তেতিয়া তুমি ঘৰলৈ যাবাগৈ। দুদিনৰ পিছত শটো ঘূৰি আহিব। মোৰ শটোৰ শেষকৃত্যৰ ব্যৱস্থা চলিব। তুমি চাগে এইকেইদিন একো নোখোৱা নোবোৱাকৈ তোমাৰ ভাল লগা কোঠাটোত আউলি বাউলি হৈ উচুপি ৰবা। মোৰ ঘৰতো সেই একেই দশা। কি দিয়া নাছিল মোক মা দেউতাই। তেওঁলোকৰ কথা মই এবাৰো নাভাবি কেৱল তোমাৰ বাবে তোমাৰ দাবীদাৰ কথাবোৰ পূৰাব নোৱাৰি এই পথ বাছি ল'লোঁ। মোৰ শেষকৃত্য কৰাৰ পিছত অলপ হয়তো পৰিৱেশটো খাম কাটিব। মোৰ ঘৰলৈ অলপ নিৰ্জনতা আহিব। তুমিও হয়তো দুখ বেজাৰ পাহৰি কলেজ বন্ধু ৰেষ্টুৰেণ্ট বাইক আদিত ব্যস্ত হৈ পৰিবা। মোৰ ডায়েৰীত মই আত্মহত্যা কৰা দিনাৰ পৃষ্ঠাটো উকা হৈয়ে ৰ'ল। দেউতাই হয়তো মোৰ কোঠালৈ গৈ এপদ দুপদ বস্তু চাই চকুলো টুকিব মাজে মাজে। সেই পৃষ্ঠাটো হয়তো দেউতাই বিচাৰি নাপাব। সেই পৃষ্ঠাটো তোমাৰ বাবে মই সাঁচি ৰাখিছোঁ। তুমি হয়তো কেতিয়াবা আমাৰ ঘৰলৈ যাবা। মোৰ তলা লগাই থোৱা কোঠাটোত চাবিপাত মাক বিচাৰি দেউতাৰ দৰে মোৰ বস্তুবোৰ চাবা। তুমি দিয়া তোমাক দিয়াৰ হিচাপবোৰ তুমি পাবা। এবাৰ আকৌ চকুলো টুকিবা। বস্তুবোৰৰ তলতেই মই সযতনে ৰাখি আহিছোঁ মোৰ ডায়েৰীখনৰ সেই বিশেষ পৃষ্ঠাটো। সেই উপহাৰবোৰ উপহাৰৰ হিচাপবোৰ কোনেও নোপোৱাকৈ তোমাৰ বাবে ৰাখি আহিছোঁ। তুমি হয়তো ডায়েৰীখন লাহে লাহে মেলিবা, পঢ়িবা, অলপ হাঁহিবা, গভীৰ হ'বা। হঠাতে মা আহি তোমাক সুধিব, কি বিচাৰিছ তই ইয়াত? তুমি লুকুৱাবা ডায়েৰীখন। মা ওলাই যাব। পুনৰ তুমি পঢ়া আৰম্ভ কৰিবা। ক্ৰমশ পঢ়ি যাবা। মাজে মাজে হাঁহিবা মোৰ দুষ্টালি ভৰা শব্দবোৰ পঢ়ি। মাজে মাজে কান্দিবা। সেই কথাকেইটা তুমি যে কৈছিলা মই গান গালে শুনি ভাল নালাগে, মোৰ কবিতা তোমাৰ ভাল নালাগে। মাজে মাজে নিজকে বিভোৰ হৈ যাবা। শেষত গৈ গৈ সেই বিশেষ পৃষ্ঠাটো পাবা আৰু উচুপি উঠিবা। হয়তো জোৰকৈ কান্দিবও নোৱাৰিবা। মোৰ ডায়েৰীখন লৈ লাহে লাহে ঘৰমুৱা হ'বা। সন্ধ্যা নামি আহিব। আন্ধাৰবোৰে তোমাক বাট ভেটিব। মই আন্ধাৰৰ সুযোগ লৈ তোমাক ঘৰলৈ আগবঢ়াই দিম। তুমি গৈ ঘৰ পাবা। আকৌ ডায়েৰীখন লৈ সেই পৃষ্ঠাটোত হাত ফুৰাই ফুৰাই কান্দিবা। তোমাৰ কাজলখনা চকু পানীৰ পৰশত খাৰ পাব মোৰ সেই কথাকেইষাৰ, যিকেইষাৰ কেৱল মই তোমাৰ বাবে লিখি আহিলোঁ আত্মহত্যা কৰাৰ আগদিনা। তোমাৰ জীৱনত মোৰ মূল্য বিচাৰি মই গুচি আহিলোঁ। দুখ নকৰিবা তুমি। অহা জনমত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তোমাৰ মই।